মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ আগত এটি সাধু ক'ম দেই। সাধুটিৰ নাম হৈছে এজন কৃপণৰ কথা। এখন গাঁৱত বলবীৰ নামৰ এজন মহা কৃপণ লোকে বাস কৰিছিল। সি ইমানেই চিকটা আছিল যে সি কি কৰে, ক'ৰবালৈ গ'লৈ এপাতহে চেণ্ডেল পিন্ধি যায় আৰু এপাত হাততে লৈ যায়। আনকি সি আগদিনাখন যদি ভাত খায়, পাছদিনাখন সি ভাবে আজি খাম জানো, কালিতো খাইছিলোৱেই। এবাৰ কি হ'ল, সেই কৃপণজনৰ বহুত ডাঙৰকৈ বেমাৰ হ'ল। কিন্তু সি কি কৰিলে, বেমাৰ দেখাবলৈ ডক্তৰক নামাতিলে। সি ভাবিলে ডক্তৰক মাতিলেতো বহুত পইচা খৰচ হ'ব। এনেদৰে সি ডক্তৰক নামাতি তাৰ কি হ'ল, বেমাৰটো ডাঙৰ হ'বলৈ ধৰিলে, বেছিহে হ'বলৈ ধৰিলে। সি উপায় নাপাই কি কৰিলে, এটা মন্দিৰলৈ গ'ল আৰু মন্দিৰটো আছিল কালী মা মন্দিৰ। মন্দিৰত সি প্ৰাৰ্থনা কৰিলে যে মোক সোনকালে ভাল কৰি দিয়া দেৱী মা, যদি মই সোনকালে ভাল হৈ যাওঁ তোমাক মোৰ গাইজনী বেছি যি পইচা পাওঁ সেয়া তোমাক দি দিম বুলি এনেকৈ ক'বলৈ ধৰিলে। কালী মা মন্দিৰত প্ৰাৰ্থনা কৰি অহাৰ দুদিনৰ পাছত কৃপণজনৰ গা সঁচাকৈয়ে ভাল হৈ সি আগৰ দৰে সুস্থ হৈ পৰিল। সুস্থ হোৱাৰ পাছত সি ভাবিবলৈ ধৰিলে যে মই কালী মাৰ আগতনো কিয় এনেকুৱা প্ৰতিজ্ঞা কৰি পালোঁ, এতিয়া দেখোন গৰুজনী বেচিব লাগিব। কিন্তু সিটো এজন মহা কৃপণ আছিল, সেইবাবে সি এটা বুদ্ধি কৰিলে। সি কি কৰিলে, গাইজনীৰ লগত তাৰ ঘৰত থকা মেকুৰীটো লৈ গ'ল। বজাৰ পাই সি চিঞৰিব ধৰিলে, গাই বেচা হ'ব, গাই বেচা হ'ব, মাত্ৰ 5 টকাত। তেতিয়া বজাৰত থকা সকলোবোৰ মানুহে আচৰিত হৈ তাৰ ফালে চালে, ইমান কম দামত গাই বেচিছে, আৰু সকলো মানুহ তাৰ ওচৰত আহি জুম বান্ধিলে আৰু ইটো চিঞৰিব ধৰিলে মই কিনিম, সিটোৱে চিঞৰিব ধৰিলে মই কিনিম। তেতিয়া কৃপণে ক'লে, কিন্তু এটা চৰ্ত আছে, যিজনে গাইজনী কিনিব সি মেকুৰীটোও কিনিব লাগিব, আৰু মেকুৰীটোৰ দাম হৈছে 1000 টকা। মেকুৰীটো 1000 টকাত কিনিব লাগিব বুলি শুনি তাৰ ওচৰত জুম বান্ধি থকা মানুহবোৰ আঁতৰি যাব ধৰিলে। এনেতে এজন মানুহ আহি ক'লে, মই কিনিম আপোনাৰ গাই গৰু আৰু মেকুৰীটো। তাৰ পাছত সেই কৃপণজন বৰ সুখী হ'ল আৰু তাৰপিছত সি ঘৰলৈ আহি কি কৰিলে, গৰুজনী বেচি যি 5 টকা পালে সেই 5 টকা কালী মাৰ নামত দিলে আৰু বাকী মেকুৰী বেচি যি 1000 পালে সি তাৰ পকেটত থৈ দিলে।